টেকলাৰিঙৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো, সকলোৰে বাবে একেবাৰে সুবিধাজনক হ'ব। গুগল মাইক্ৰ'ছফ্টে এতিয়াৰে পৰা অসমীয়া ভাষাটোক সকলো ভাষাৰ লগত অনুবাদ কৰিবলৈ এটা সুবিধা প্ৰদান কৰিছে। একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে কেৱল অসমীয়া ভাষাটো জানিলেই বিশ্বৰ সকলো ভাষাই বুজিবলৈ সক্ষম হ'ব। অতি সহজ পদ্ধতিৰে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে মই ঘৰলৈ আহি আছো বুলি মাত্ৰ মই লিখি দিছো। ইয়াতে দেখিবলৈ পাইছে আই কামিং হোম। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে মই কেৱল ফটো মাৰি দিছোঁ ইংলিছ কিতাপ এখনৰ লেচন এটা। দেখিবলৈ পাইছে আপোনালোকে একেবাৰে সহজ পদ্ধতিৰে অসমীয়ালৈ অনুবাদ কৰি দিছে। আপুনি এতিয়াৰ পৰা অসমীয়া ভাষাটো যিকোনো ভাষালৈ অনুবাদ কৰিব পাৰিব বা যিকোনো ভাষাৰ পৰা যিকোনো ভাষালৈ অনুবাদ কৰি ল'ব পাৰিব। এই ভিডিঅ'টি চাই ল'লে অতি সহজ পদ্ধতিৰে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদিহে চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব লাগিব। মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি লোৱাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব মাইক্ৰ'ছফ্ট ট্ৰেন্সলেটৰ। মাইক্ৰ'ছফ্ট ট্ৰেন্সলেটৰ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। দেখিবলৈ পাইছে এই এপ্লিকেশ্যনটো 50 মিলিয়ন প্লাছত ডাউনলোড আছে। আপোনালোকে দেখিবলৈ পাইছে একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে এই এপ্লিকেশ্যনটো ইউজ কৰিব পাৰিব। বিশ্বৰ সকলো ভাষাৰ লগত আপুনি অসমীয়া ভাষাটো অনুবাদ কৰিব পাৰিব বা যিকোনো ভাষাৰ লগত যিকোনো ভাষা আপোনালোকে অনুবাদ কৰিব পাৰিব। এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অলপ ৱেইট কৰিলেই আপোনালোকে অ'পেন অপশ্যনটো দেখিবলৈ পাব। আপোনালোকে এই অ'পেন অপশ্যনটোতে ক্লিক কৰি দিব। অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। অৰ্থাৎ আপোনালোকৰ কিছুমান এপ্লিকেশ্যনটোৰ প্ৰাইভেচি বিষয়ে লিখা আছে। তো পঢ়ি কেনে আপোনালোকে এগ্ৰি অপশ্যনটোত ক্লিক কৰি দিব। এগ্ৰি অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এটা টাইপিং চিম্বল দেখিবলৈ পাইছে। আপোনালোকে ইয়াতে টাইপিং কৰি আপোনালোকে যিকোনো ভাষালৈ অনুবাদ কৰিব পাৰে। তো তাৰপিছত আপোনালোকে ইয়াতে কেমেৰা অপশ্যন দেখিবলৈ পাইছে। কেমেৰা কৰিও আপোনালোকে যিকোনো ভাষালৈ যিকোনো কিতাপ এখন আপুনি ফটো মাৰি দিলে অসমীয়ালৈ বা যিকোনো ভাষালৈ আপোনালোকে অনুবাদ কৰি দিব। তাৰপিছত আপোনালোকে কেৱল ভইচ মেছেজ কৰি অৰ্থাৎ ভইচ কৰিও আপোনালোকে ইয়াত যিকোনো ভাষালৈ আপোনালোকে অনুবাদ কৰিব পাৰিব। আপোনালোকক মই প্ৰথমতে দেখুৱাইছোঁ টাইপিং কৰি কেনেকুৱা ধৰণে অনুবাদ কৰে। আপোনালোকে টাইপিং অপশ্যনটো দেখিবলৈ পাইছে, তাতে ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকে তলত দুটা অপশ্যন দেখিবলৈ পাইছে। ইয়াতে দেখিছে আপোনালোকে ডিটেক্ট অপশ্যনত আপোনালোকে প্ৰথমতে ক্লিক কৰি দিব লাগিব। আপুনি কি ভাষাৰ পৰা কি ভাষালৈ অনুবাদ কৰিব বিচাৰে প্ৰথমতে আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব ভাষাটো কি ভাষাৰ পৰা অনুবাদ কৰিব বিচাৰে। মই আছামিজ জানো, যিহেতু মই আছামিছত ক্লিক কৰি দিছোঁ। মই আছামিছৰ পৰা ইংলিছ অনুবাদ কৰিব বিচাৰোঁ। তাৰপিছত এই কাষতে যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইফালে ইংলিছ কৰি ল'ব লাগিব। মই আছামিছৰ পৰা ইংলিছ ট্ৰেন্সলেট টু ইংলিছ, মই ইংলিছত ক্লিক কৰি দিছোঁ। আপোনালোকে এই ছেটিংকেইটা প্ৰথমতে মিলাব লাগিব, আছামিজ টু ইংলিছ। এইটো একেবাৰে মন কৰিবলগীয়া কথা। তো আপোনালোকে এই ছেটিংটো প্ৰথমতে মিলাই ল'ব। তাৰপিছত আপোনালোকে টাইপিং চিম্বলত আকৌ ক্লিক কৰিব লাগিব। টাইপিং চিম্বলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কীবৰ্ডখন অ'পেন হ'ব। তাৰপিছত আপোনালোকে ইয়াতে যি বাক্য আপোনালোকে ইংলিছলৈ বা যিকোনো ভাষালৈ অনুবাদ কৰিব বিচাৰে ইয়াতে চেণ্টেন্সটো লিখি দিব। মই ঘৰলৈ আহি আছোঁ বুলি ইয়াতে লিখি দিছোঁ আই এম কামিং হোম। এনেকুৱা ধৰণে আপোনালোকক অতি সহজে অনুবাদ কৰিবলৈ সহায় হ'ব এই এপ্লিকেশ্যনটোৰ জৰিয়তে। এতিয়াৰ পৰা আপোনালোকৰ একেবাৰে সুবিধা হ'ব যিকোনো ভাষাৰ পৰা যিকোনো ভাষালৈ অনুবাদ কৰিবলৈ। আপোনালোকে যদি এই ইংলিছটোৰ ঠাইত আপোনালোকে এতিয়া হিন্দী কৰি দিয়ে তেতিয়া আপোনালোকৰ সেই বাক্যটো হিন্দীলৈ হৈ যাব। আৰু মই এটা বাক্য ইয়াতে লিখি দিছোঁ, আপোনালোকে চাওক মই ইংৰাজী ক'ব নাজানো। দেখিবলৈ পাইছে অতি সহজে অনুবাদ কৰি দিছে, 1 ছেকেণ্ডৰো প্ৰয়োজন নহয়। তো তাৰপিছত আপোনালোকে কি কৰিব কেমেৰা অপশ্যনটো দেখিছে, তো ইয়াতে ক্লিক কৰি দিব। এক্টিভেট বুলি আপোনালোকে দেখিবলৈ পাইছে, তাতে ক্লিক কৰি দিব। অতি সহজে আপোনালোকে ইয়াতে এলাউ কৰি দিব। প্ৰথমবাৰৰ কাৰণে এলাউ অপশ্যনকেইটা কৰিব দিয়ে, তাৰপাছত আপোনালোকৰ এই অপশ্যনকেইটা নাহে। তাৰপিছত আপোনালোকে ইয়াতে ফটো দেখিছে, মই ইয়াতে ফটো মাৰি দিম, অসমীয়ালৈ অনুবাদ কৰি দিব। আপোনালোকে আগৰ পদ্ধতিটোতে দেখিবলৈ পাইছে ডিটেক্ট অপশ্যনত আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব লাগিব আপোনালোকৰ যি লেংগুৱেজ হয়। তো মই আছামিছলৈ চিলেক্ট কৰিম, আছামিছলৈ অনুবাদ কৰিম ইংলিছৰ পৰা। এই অপশ্যনকেইটা আপোনালোকে প্ৰথমতে মিলাই ল'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে কেমেৰা অপশ্যনটোত ক্লিক কৰি দিব। কেমেৰা অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপ ৱেইট কৰিলে দেখিবলৈ পাইছে অতি সহজে যিকোনো ভাষাৰ পৰা যিকোনো ভাষালৈ অনুবাদ কৰিব পাৰিব এই এপ্লিকেশ্যনটোৰ জৰিয়তে। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা যদি নাই এতিয়ালৈকে প্ৰথমতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এটা পদ্ধতি আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব প্ৰথমতে আৰু ইয়াতে টাইপ কৰি দিব যিকোনো এটা আছামিজ চেণ্টেন্স বা যিকোনো চেণ্টেন্স মই ঘৰলৈ আহি আছোঁ ইংলিছ মিনিং। এনেকুৱা ধৰণে যদি আপোনালোকে লিখি দিয়ে মই ঘৰলৈ আহি আছোঁ, দেখিবলৈ পাইছে আই এম কামিং হোম। এইটো কোনো ধৰণৰ এপ্লিকেশ্যনৰ প্ৰয়োজন নহয়। আপোনালোকৰ মোবাইলতে থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'লে ইয়াতো কৰিব পাৰিব। দেখিবলৈ পাইছে মই সাঁতুৰিব নাজানো, আই ডোণ্ট ন' হাউ টু ছুইম। দেখিবলৈ পাইছে অতি সহজে অনুবাদ কৰি দিছে। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদিহে ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু যদি এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ধন্যবাদ।